সো গাইস এফালে এখন দেখিবলৈ পাইছো R15 V3 একদম নতুন হৈ আছে মাত্ৰ 4 মাস 700 কিলোমিটাৰ চলিছে ফাষ্ট সাৰ্ভিসিং এজ হোৱা নাই So what's up guys, this is Pulok and welcome back to my YouTube channel. So guys, আজি আহিছো মই জুহাটৰ এটা সেকেন্ড হেণ্ড ষ্টৰত আগতে আমি ভিডিও বনাই গৈছো কন্টাক্ট নাম্বাৰটো আপোনালোকক দেখাই দিছো চাই ল'ব পাৰিব পোষ্ট কৰি পিনি আপোনালোকে চাই ল'ব আৰু এই ষ্টৰটো আছে আপোনালোকৰ জুহাটৰ মিঠা পুখুৰীত আৰু ইয়াত বহুত গাড়ী পোৱা যায় আৰু সেকেন্ড হেণ্ড বাইক পোৱা যায় বহুত স্কুটি আৰু বহুত বাইকছ আছে আপোনালোকে দেখিবলৈ পাব এই ভিডিওটোত সো লেটস গেট So guys, এফালে এখন দেখিবলৈ পাইছো R15 V3 একদম নতুন হৈ আছে মাত্ৰ 4 মাহ চলিছে ন কিলোমিটাৰ 700 চলিছে অনলি মাত্ৰ 700 কিলোমিটাৰ চলিছে আৰু প্ৰাইসটো কিমান এখন 160 হ'ব 160 ৰিফাইনেন্স হ'ব নি নহয় ন ৰিফাইনেন্স নকৰো বাইকত এতিয়ালৈকে কৰা নাই মানে এনে কৰিব পৰা যায় কিন্তু এতিয়ালৈকে কৰা নাই ৰিফাইনেন্স 160 কৈছে মানে নেগোচিয়েবল হ'ব নহয় ন নেগোচিয়েবল হয় আৰু ধুনীয়াকৈ আপোনালোকক দেখাই দিছো বাইকখন মাত্ৰ 700 কিলোমিটাৰ চলিছে ফাষ্ট সাৰ্ভিসিং এজ হোৱা নাই মানে বাইকখন মানে ব্ৰেণ্ড নিউ বাইক তো গাইজ এক্সক চাউণ্ডটো শুনি লওক আপোনালোকে এবাৰ মাত্ৰ 782 কিলোমিটাৰ চলিছে তো গাইজ এইফালে আৰু এখন আছে R15 V3 এইখন 2018 হয় 2018 এইখন একৰ ওপৰতে যাব একৰ ওপৰত আৰু কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ চলি আছে 17000 চলিছে মাত্ৰ 17000 চলিছে আৰু একৰ ওপৰত যাব এখন আৰু 2018 হয় এখনো পুৰা ভাল কণ্ডিশ্যনত আছে হয়নে তাৰপিছত এইফালে এখন আছে RS200 খনৰ বিষয়ে জানে এখন 2018 হয় এখন 1,25,000 টকা হ'ব আৰু তোমাৰ কেছ কিনা হয় ইনফ্লুয়েন্স পলিউশন সব আপডেট আছে ন আমি দ্বিতীয় পিছত ট্ৰান্সফাৰ এইবিলাক সব আমি কৰোঁ সব আপোনালোকে এভৰিথিং কৰিব ন আৰু এইফালে এখন আছে ডিউক 200 1,45,000 টকা হ'ব এইখনো বেছি চলা নাই এখন মাত্ৰ 13,000 চলি আছে মাত্ৰ 13,000 চলিছে ন 1,45,000 টকা হ'ব আৰু এই অন টেবল কম বেছ হৈ যাব মডেল কিমান 2019 হয় 2019 তো গাইজ আপোনালোকে আহি ডেছক্ৰিপশ্যনত নম্বৰটো দিয়া থাকিব নহ'লে স্ক্ৰীনত আহি আছে আপোনালোকে দেখিবলৈ পাব চ' আপোনালোকে কণ্টেক্ট কৰক আৰু সোনকালে আহি যোনখন পচন্দ হয় আপোনালোকে লৈ যাব পাৰিব আৰু এইফালে এখন আছে এভেঞ্জাৰ 220 এইখন এভেঞ্জাৰ 220 তোমাৰ 60 মানত আহি যাব 60 হয় মাত্ৰ 60,000 এভেঞ্জাৰ 220 আপোনালোকে পাই যাব চ' কিমান কিলোমিটাৰ চলিছে মিটাৰটো তোমাৰ চলি আছে এখন 24,000 24,000 চলিছে মাত্ৰ আৰু তোমাৰ 60,000ত আহি যাব 60,000 হয় আৰু মডেলটো মডেল 2017 হয় 2017 চ' এইফালে এখন আছে পালচাৰ 180 চ' এই 180 খনৰ বিষয়ে এইখন তোমাৰ আহিব 52,000 হয় এখন তোমাৰ মডেলটো 2017 হয় আৰু এখনো নেগোচিয়েবল হৈ যাব চবতে সব মানে যিমান বাইক আছে সব নেগোচিয়েবল হয় না সব দাম দৰ হৈ যাব আপোনালোকে আহি ইয়াত কণ্টেক্ট কৰি নিজে দাম দৰ কৰি ল'ব পাৰিব আৰু এইফালে এখন আছে ৰয়েল এনফিল্ড বুলেট 350 এইখন 2018 হয় 2018 এইখন তোমাৰ পৰি যাব 1,20,000 ভিতৰত আহি যাব 120 ভিতৰত আহি যাব ন উইথ ট্ৰান্সফাৰ ইনস্যুৰেঞ্চ পলিউশন সব এভৰিথিং কৰি দিব আপোনালোকে তো এইফালে ভিতৰত বহুত বাইকছ আছে তো মাজে মাজে কেইখনমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগতো বনাই গৈছোঁ যিখিনি আপোনালোকক দেখুৱা নাছিলোঁ সেইখিনিহে এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আছে ৰয়েল এনফিল্ড এইখন 2017 হয় এইখন তোমাৰ 95 মানত আহি যাব 95 মানত আহি যাব ন 2017 এইখন সুপাৰ স্প্লেণ্ডাৰ আছে এইখন তোমাৰ কাগজ পত্ৰ এইখনো ইনস্যুৰেঞ্চ পলিউশন সব আপডেট আছে আৰু সব ট্ৰান্সফাৰ কৰি মেলি 35 মানত আহি যাব 35 মানতে সব আহি যাব অন টেবল কম বেছ হৈ যাব কম বেছটো হৈ যাব ন ট্ৰান্সফাৰ সব এভৰিথিং ডিলাৰ কৰি দিব আৰু এইফালে এখন আছে গ্লেমাৰখনৰ বিষয়ে জানিম গ্লেমাৰখনো সেই 17 মানৰে মডেল হ'ব আৰু এইখনো 50,000 মানত আহি যাব আৰু এইখন আছে এপাচি তোমাৰ এইখন মডেলটো পুৰণা এইখন তোমাৰ হলো 40-45 মানত আহি যাব 40-45 মান এইটো দামটো হৈ যাব নহয় চাগে হ'ব তাতো দামটো হৈ যাব 45,000 এইখন আছে FZ 2018 মডেল এইখন 2018 ৰ FZ এখন আছে অকণ ৰিসেল ভ্যালুটো বেছি হেতু কাৰণে দামও অকমান হ'ব এইখন 70 ওপৰত যাব এইখন 70 ওপৰত যাব ন এইখনো সব কাগজ পত্ৰ আপডেট সব আপডেট পাব সব আপডেট আছে হে NS এখন আছে NS 160 সেইখন 160 মানত আহি যাব এইখনো 70 মানত আহি যাব ন তো ওচৰত গৈ দেখাবলৈ অকণমানতো দিগদাৰ হৈ গৈছে চ' NS 160 70 মানত আহি যাব এখন সুপাৰ স্প্লেণ্ডাৰ আই স্মাৰ্ট বুলি কয় আই স্মাৰ্ট ন এইখনো তোমাৰ বেছি চলা নাই মাত্ৰ 11,000 চলিছে এখন বাইক সুপাৰ স্প্লেণ্ডাৰ আই স্মাৰ্ট তো 60,000 টকা হ'ব 60,000 টকা সেইখনৰ মডেলটো 2017 তো এইফালে এখন আছে ডিস্কভাৰ
ডিস্কভাৰখন 35 মানত আহি যাব এইখনৰ মডেল কিমান এইখন 2012-13 মান হ'ব এইখন আছে এপাচি 2018 মডেল 180 এখন তোমাৰ আহি যাব 65 মানত 65 মানতে আহি যাব ইয়াৰ দাম দৰ হৈ যাব আৰু প্লেটিনা এখন আছে নতুন এই নতুন প্লেটিনাখন কালিয়ে আহিছে এইখন 2000 তোমাৰ ৰ'বা চাই দিছোঁ এখন 2020 মানৰে হ'ব এখন শিৱসাগৰ ষ্টেচন ট্ৰান্সফাৰটো আমি কৰি দিওঁ এইখনৰ এইখনত তোমাৰ 55 মানত আহি যাব তোমাৰ 55 মানত আহি যাব ন নতুন পালচাৰখন আছে এইখন 150 হয় তোমাৰ ডাবল ডিছ এডিএছ থকা হয় এইখন তোমাৰ 85 মানত আহি যাব 85 এইখনৰ কোনটো মডেল এইখন তোমাৰ 2020 মানত হ'ব 2020 মানত একদম নতুন হৈ আছে বাইকখন আৰু এইফালে আছে এছজেডখনৰ বিষয়ে কৈ দিয়ক এছজেড আৰু এইখন তোমাৰ হয় 2012 মডেল এখন 40 ভিতৰত আহি যাব 40 ভিতৰত আহি যাব ন প্ৰথম স্প্লেণ্ডাৰখনৰ বিষয়ে কৈ দিয়কচোন এইখন 2019 হয় এইখন 65 পৰিব 65 আৰু কিমান কিলোমিটাৰ চলিছে এইখন চাই দিছোঁ এখন চলি আছে 23,000 চলিছে আৰু কিমান ক'লে প্ৰাইচটো 65 আৰু ইফালৰখন সেম তেনেকুৱাই হ'ব সেম মানে ৰেটতে আহিব ন সেইখন অকণ মডিফাই কৰি থোৱা আছে এইখন অকণমান মডিফাই কৰি থোৱা আছে দেখিছেনে মানে অফ ৰ'ডিং কৰাৰ নিচিনা মডিফাই কৰি ৰাখিছে আৰু এইফালে এখন আছে পালচাৰ 150 2016 মডেল হয় 2016 এইখনো সেই 55 ভিতৰত আহি যাব আৰু এইফালে স্প্লেণ্ডাৰখনৰ বিষয়ে কৈ দিয়ক স্প্লেণ্ডাৰখনৰ 2018 মডেল হয় 18-17 মানৰ হ'ব চাই দিব লাগিব সেইখন তোমাৰ পৰি যাব 60-65 62-3 মানত আহি যাব 2019 আৰু কিমান কিলোমিটাৰ চলিছে এখন তোমাৰ চলি আছে এখন 16,000 মান চলি আছে চাই দিব লাগিব কম ৰেটত লাগিলে এইখন আছে তোমাৰ 26,000 টকা হ'ব 26,000 মাত্ৰ 26,000 2016 মডেলৰ হয় প্লেজাৰ নেখন নে কি প্লেজাৰ আৰু এইখন এখন প্লেজাৰ আছে এইখন তোমাৰ 35,000 মান টকাত আহি যাব এইখন 35,000 ন কিমান মডেল এইখন তোমাৰ 2015 মডেল হয় 2015 জুপিটাৰ এইখন তোমাৰ 2017 মডেল হয় এইখন 48ৰ ভিতৰত আহি যাব 48ত সেইখন আহি যাব ন আৰু এইখন এক্টিভা হয় এইখন তোমাৰ আহি যাব 47-48 এনেকাত আহি যাব 47-48ত আহি যাব এইখন তোমাৰ আছে 2018 মডেল হণ্ডা ডিঅ একচুৱেলি মাৰ্কেটটো বেছি সেইটো কাৰণে সেইখনৰ অকণমান দাম বেছি আৰু বহুত ধুনীয়া হৈ আছে ঠিকে হৈ আছে আকৌ এইখনৰ বিষয়ে প্ৰাইচটো আৰু কিমান কিলোমিটাৰ চলিছে এইখন চলি আছে তোমাৰ 21,000 চলি আছে এইখন তোমাৰ আহি যাব 45-46ত আহি যাব 45-46 এইখন 2016 মডেল এক্টিভা এইখন আহি যাব তোমাৰ 38-40 ভিতৰত আহি যাব 38-40 ভিতৰত আহি যাব 2016 আৰু এইখন এক্টিভা তোমাৰ 4G খন হয় এক্টিভা 4G এইখন তোমাৰ এই 45-50 ভিতৰত আহি যাব 45-50 আৰু এইফালে লাষ্টখন কৈ দিয়ক সেইখন বুকিং হৈ আছে নেকি এইখন তোমাৰ আহি যাব 43-44 মানত আহি যাব 43-44 মানত এখন আহি যাব ন এইখন কিমান মডেল এখন 18-17 হ'ব 2017 বা 18 আপোনালোকে আহি চাই ল'ব পাৰিব আৰু আছে যথেষ্ট বেলেগো আছে আৰু আছে বাইক বহুত আছে খালি আপোনালোকক দেখাবলৈ সকলোখিনি দিগদাৰ হৈ আছে তো গাইছ এইফালে এখন দেখিবলৈ পাইছোঁ ৰয়েল এনফিল্ড এইখনৰ বিষয়ে 350 ক্লাছিকখন হয় এখন 350 ক্লাছিক আৰু এইটো কালাৰ অকণমান মানে মাৰ্কেটত ডিমাণ্ডটো বেছি 2020 হয় আৰু এইখন চলাও বহুত কম চলিছে এইখন চলি আছে তোমাৰ 7,800 চলি আছে 7,800 চলিছে মাত্ৰ এইখন খালি দাম হ'ব এখন 1,55,000 পৰি যাব 155 ন এইটো নেগচিয়েবল হ'ব হৈ যাব তো আৰু এইফালে এখন ছুপাৰ স্প্লেণ্ডাৰ দেখিছোঁ একদম নতুন ছুপাৰ স্প্লেণ্ডাৰ আৰু এফজেড আছে তো এই প্ৰথম ছুপাৰ স্প্লেণ্ডাৰখনৰ বিষয়ে কৈ দিয়ক এইখন তোমাৰ আহি যাব 65 মানত আহি যাব 2018-19 মানৰ হ'ব আৰু এইফালৰখন এইখন 2020 হয় সেইখন 65 মানত আহি যাব 65 মানত এখন আহি যাব আৰু এফজেডখন কিমানত আহিব এফজেডখন তোমাৰ 75 মানত আহি যাব ভেন আছে ভেন লাগিলে কম দামৰো আছে এইখন যেনিবা ইয়াত আছে এইখন 3 লাখ মান টকাত আহি যাব 2019 মডেল আছে আৰু এইফালে এইখন ডাষ্টানখন 3ৰ ওপৰত যাব ৰিফাইনেন্স কৰোঁ বুলি ক'লেও হৈ যাব এই গাড়ীখিনি ৰিফাইনেন্স হৈ যাব খালি বাইকখিনি নহয় হয়নে বাইক নহয় আৰু এখন আছে এল্টোখন আছে এল্টোখন তোমাৰ 2013 মডেল হয় এখন 2 লাখ মান টকাৰ ভিতৰত আহি যাব তো গাইছ এইফালে এখন দেখিছোঁ আমি হোণ্ডা চিটি এই হোণ্ডা চিটিখনৰ বিষয়ে আমাৰ দাদাই কৈ দিব এইখন তোমাৰ 2016 মডেল হয় আৰু এইখন চলি আছে 80,000 চলিছে আৰু ফাইনেন্স কৰোঁ বুলি ক'লেও কৰিব পাৰিব আৰু তোমাৰ কেছ ল'ম বুলি ক'লেও কেছ ল'ব পাৰিব এইখনৰ প্ৰাইচটো কিমান কৈছিলে এইখন তোমাৰ 6 লাখ কৈ আছোঁ 6 লাখ আৰু এইখন যদি ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান পাৰ্চেণ্ট ডাউন পে'মেণ্ট দিব ফাইনেন্সৰ মানুহে ক'ব ফাইনেন্সৰ মানুহে ক'ব ন চ' এইখনৰ ভিতৰটো অকণমান দেখাই দিছোঁ আপোনালোকক LED লাগি আছে ভিতৰটো চাই লওক আপোনালোকে এবাৰ মজা কণ্ডিশ্যন হৈ আছে ভিতৰটো 2016 বুলি ক'লে হয়নে 2016 80,000 চলিছে আৰু 6 লাখ দামটো
নেগচিয়েবল হৈ যাব নেকি নেগচিয়েবল হৈ যাব আপোনালোকে চাই ল'ব পাৰিলে আৰু এইখন নাম্বাৰ প্লেটো চাই ল'ব পাৰিব আপোনালোকে ডিটেইলছটো গম পাই যাব তেতিয়া আৰু টায়াৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক মজা হৈ আছে টায়াৰ কণ্ডিশ্যন স্পেটাৰ ইউজ কৰাই নাই নি স্পেটাৰ ইউজ কৰাই নাই এতিয়ালৈকে মানে একদম পূৰা নতুন হৈ আছে গাড়ীখন মজা কণ্ডিশ্যনত আছে গাড়ীখন আৰু এইফালে এখন আছে নেনো 2018 এইখন তোমাৰ আহি যাব 1,10,000 মান টকা 10-15,000 মান টকা ভিতৰত আহি যাব এইখন ৰিফাইনেন্স হ'বনে এইখন হৈ যাব 30,000 চলিছে ন সেইফালে এখন দেখিছোঁ মাৰুতি চুজুকি এল্টো তো এইখনৰ বিষয়ে কৈ দিয়ক এখন অকণমান কম ৰেটত আহিব এইখন ৰিফাইনেন্স নহয় মডেলটো পুৰণা কিমানৰ এখন 1,60,000 কৈ আছোঁ কিবা এটা অন টেবুল কম বেছ হৈ যাব আৰু যদি এখন 2007 মান হ'ব 7-8 চ' গাইছ আজিৰ ভিডিঅ'টো ইমানতে আছিলে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ গৈ আছোঁ চ' যদি ভাল পালে প্লিজ লাইক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে নতুন ভিডিঅ' এটাত লগ পাই আছোঁ টিল দেন টাটা বাই বাই